দিছে না কি কো আপনার পৰিৱৰ্তনৰ নামত নষ্ট পৰিৱৰ্তন নষ্টকাৰীয়ে হৈ আছে পৰিৱৰ্তন হোৱা নাই বেছি ধ্বংস হ'বলৈ গৈ আছে ইয়াৰ চেছ হৈছে নাই পৰিৱৰ্তন একো হোৱা নাই নষ্টহে কৰিছে লোকসভা নিৰ্বাচনত লোকসভা নিৰ্বাচনত আমাৰ কমিটি যিবিলাক কাৰ্যক্ৰম চিন্তা হৈছে কমিটি আলোচনা হৈছে যে আগতে 2024 যিটো লোকসভা নিৰ্বাচন হ'ব ইয়াত বি পি এফে নিজাববীয়াকৈ কাৰো লগত আমি খেলিব বোকাদাৰ একটা লোকসভা আপনার বিরুদ্ধে কেলেঙ্কারির অভিযোগ করেছে প্রমোদ কেলেঙ্কারিটো আমি সেইবিলাক মই চৰকাৰত নাই মুঠতে আমি 17 বছৰ যিখিনি কৰিছোঁ সেইটো তাত চাফা ইয়াত কোনো কেলেঙ্কাৰি নাই যেতিয়া প্ৰমোদে 3 বছৰ হ'ল চৰকাৰ চলাই আছে ইয়াত কেলেঙ্কাৰি ওলাই নহ'লে যেতিয়া অতীত হ'ব তেতিয়া আমি গম পাম আমাৰ পুৰা খেলিছে আর আপনার ইমান আচলতে আমি কিয় পলাব লগা হৈছে আপোনালোক চবেই জানে মই উপায় নাই নিজকে বচাবৰ কাৰণে বেংগলত পলাই গৈ থাকিব লগা কার ভয়ত চাই হৈছে পুলিচে ধৰিব বিচাৰিছিল আজি কাৰ্যসূচী মানে যোৱাকালিৰ পৰা আমাৰ বি পি এফ দলৰ ডিষ্ট্ৰিক্ট ৱাইজ প্ৰগ্ৰাম সেইটো যোৱাকালিৰ পৰা হৈ আছে আৰু আজি পৰ্বতজোৰা আৰু কছাইগাঁও এই চাৰিটা জিলাৰ যিটো আমাৰ বি পি এফ দলৰ কৰ্মশালা যিটো মিটিং ইয়াত আমাৰ দল আপত্তি ভালকৈ আছে আপত্তি আৰু বেছি মজবুতে হৈ আছে আজি মই যিটো আৰু আমাৰ এটাই কথা যে 2024 আমি নিজাববীয়াকৈ কাৰো লগত এলায়েন্স নকৰাকৈ আমি এম পি ইলেকশ্যনটো খেলিব ওদালগুৰি আৰু কোকৰাঝাৰ দুটা চিটত সেইটো আমাৰ প্ৰায় ফাইনেলেই হৈ গ'ল আকৌ 4 তাৰিখত আমি আকৌ আলোচনা কৰিম 4 তাৰিখ মাৰ্চত আমাৰ স্পেচিয়েল ডেলিগেট ছেশ্যন হ'ব গৌৰৱ চেণ্ট্ৰেল সেইখিনি কৰে মুঠতে দল চব ঠিকেই আছে হয় কিছুমান এজন দুজনে কিছুমানে বিজেপিয়ে কিছুমানে বিজেপিত গৈছে তথাপিও আমাৰ দলটো খুব মজবুতে আছে খুব মজবুত একো হোৱা নাই ঠিক আছে থেংক ইউ